মৃত্যু কিয় লাগিব তাৰ বাবে মই ৰক্তযজ্ঞ আৰম্ভ কৰিছো আৰু মোক মৃত্যু নালাগে মই নারায়ণক সুস্থ কৰিব খুজিছো কিন্তু আনৰ দৰে ফুল তুলসীৰে নহয় পূজাৰ সামগ্ৰী হিচাপে গোটাই লৈছো কিমানজন দেৱৰাশী ব্ৰহ্মাশী হৰিণা হল আর খোলা মোৰ তীক্ষ্ণ চন্দ্ৰ এনেদৰে তীক্ষ্ণ কৰি ৰাখিব তাকে প্ৰয়োজন হলে চৈত্যত মোৰ নিজৰ শিৰ কাটি আহুতি দি নিজৰ আশীৰ্বাদ কৰাৰ পাছত আপুনি কাৰ কাৰণে যোগ্য সমাধান কৰিব মহিমা আজিও মোৰ এই তিনিটাশী তাৰে নদী দুটাশীৰ কাটিলেও মোৰ মৃত্যু আৰু তুমি ৰাজ্যৰ আয়োজন কৰা তাতে